সোণেৰে নিৰ্মিত ভাৰতৰ এই মছজিদখনৰ নাম আপুনি জানেনে? এই মছজিদখনত 6 কুইণ্টেলতকৈ অধিক সোণৰ ব্যৱহাৰ কৰা হৈছিল। কেৱল ভাৰতবৰ্ষতে নহয়, এছিয়াৰ আটাইতকৈ ধনী মছজিদ বুলি কোৱা হয় এই মছজিদখনক। এই মছজিদখন নিজেই নিজৰ মাজত এক ইতিহাস। এই মছজিদখনৰ লোকপ্ৰিয়তা আপুনি ইয়াতে অনুমান কৰিব পাৰিব যে জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনৰ কন বনেগা কৰৰ প্ৰতি জনপ্ৰিয় অনুষ্ঠানটোত এই মছজিদৰ নাম উল্লেখ কৰা হৈছে। সোণেৰে নিৰ্মিত এই মছজিদখনৰ নাম হৈছে আলিগড় জামে মছজিদ। আলিগড় জামে মছজিদ মোগল বাদশ্বাহ মহম্মদ শ্বাহৰ গভৰ্ণৰ ছাফিক খানে ১৮২৪ চনত নিৰ্মাণ কৰিছিল। এই মছজিদখন নিৰ্মাণ কৰিবলৈ 4 বছৰতকৈ অধিক সময় লাগিছিল। আলিগড়ত নিৰ্মিত এই মছজিদখনৰ দায়িত্ব সেইসকলক দিয়া হৈছিল যিসকলক তাজমহল নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল, যাৰ বাবে আলিগড় জামে মছজিদ আৰু তাজমহলৰ মাজত বহু ক্ষেত্ৰত বহু মিল থকা দেখা যায়। এই মছজিদখন ইমানেই ওখ ঠাইত নিৰ্মাণ কৰা হৈছিল যিমান ওখ ঠাইত তাজমহল বনোৱা হৈছে। এই মছজিদখনত আজিও নিৰ্মাণ আৰু স্থাপত্য কলাৰ অন্যতম নমুনা বুলি কোৱা হয়। এই মছজিদখনত একেলগে ৫,০০০তকৈ অধিক লোকে নামাজ পঢ়িব পাৰে। গভৰ্ণৰ ছাফিক খানে মহিলাসকলে নামাজ পঢ়িবলৈ অন্য এখন কোঠালিৰো নিৰ্মাণ কৰি দিছিল, যাক শ্বাহানুৰী বুলিও কোৱা হয়। এই মছজিদটো মোগল শাসনৰ অন্তিমটো ঐতিহাসিক মছজিদ বুলি কোৱা হয়। এই মছজিদখনত ১৮৫৭ চনত শ্বহীদ হোৱা ক্ৰান্তিকাৰীসকলৰ কবৰ মছজিদ আছে, য'ত ৭৩জন শ্বহীদৰ কবৰ আছে, যাৰ বাবে এই গাঁওখনক শ্বহীদসকলৰ গাঁও বুলি কোৱা হয়। ভাৰতৰ স্বাধীনতাত এই মছজিদখনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।